কৰোঁ ভালে, মোৰ খবৰো ভাল। মই আফৰোজা, মই মোৰ চেনেল আফৰোজা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আজি ভ্লগটো চাই আপোনালোকে ভাল পাব। আজি মই বনাবলৈ লৈছোঁ বোকা পিঠা। আমাৰ নানানীহঁতে বনাইছিলে, আইতাহঁতে বনাইছিলে আৰু আম্মাহঁতেও বনায় এতিয়া। আৰু মই ভাবিলোঁ আজি মই বনাম যেতিয়া আপোনালোকক এবাৰ দেখুওৱা। মই বনাম নাৰিকল, গুৰ মিঠাই আৰু তিলেৰে। আহকচোন তেনেহ'লে বনাবলৈ। মই তিল লৈছোঁ, তিলখিনি ভালদৰে ধুই মই শুকাই লৈছোঁ। ইয়াতে অকণমান ভাজি লওঁ। হৈ গ'ল, ঠাণ্ডা হ'বলৈ দিছিলোঁ। এতিয়া মই ইয়াতে লৈছোঁ। এতিয়া মিক্সি গ্ৰাইণ্ডাৰত মই গ্ৰাইণ্ড কৰি লওঁ। পানীটো মানে নিগৰাই লৈছোঁ। এতিয়া মই এইখিনি মিক্সি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি খুন্দি লওঁ। মই এইটো ভালদৰে চালি লওঁ। এনেদৰে মই আটাখিনি গুড়া খুন্দি লওঁ। গুড়া খুন্দা হৈ গ'ল। এতিয়া মই গুড়াখিনি অকণমান ভাজি ল'ম। কেৰাহী গেছৰ ফ্লেম অন কৰি কেৰাহী বহাই থৈছোঁ, গৰম হৈছে। এতিয়া মই তাত দি দিম গুড়াখিনি অকণমান জৰজৰীয়া হোৱাকৈ ভাজিম, যাতে পিঠাটো ভালদৰে ফুলি উঠে। গুড়াখিনি ইয়াতে এনেদৰে ভাজি ল'ম। হৈ গ'ল। এতিয়া মই ডলাখনত উলিয়াই ল'ম। ইয়াতে কাগজ এখন পাৰি লৈছিলোঁ। ডলাখনত এনেদৰে লৈ মই এনেদৰে বহলাই দিম, যাতে অলপ ঠাণ্ডা হয়। গৰমেটো লাৰিব নোৱাৰি। গুড়া ৰেডি হৈ গ'ল। এতিয়া মই গুৰ মিঠাইখিনি মিহি মিহিকৈ কাটি ল'ম। শুকা হৈ গ'ল, মানে নিমখ দি লৈছোঁ। এতিয়া ঠাণ্ডা পানী লৈছোঁ, পানীৰে গুড়াখিনি ভালদৰে সানি ল'ম। এতিয়া মই চালনীখনত উঠাই লৈছোঁ। গুড়া দি দিব। অকণ ডিপ কৰি দিব, প্ৰেছ কৰি। এইবাৰ ইয়াতে মিঠাই লেয়াৰ এটা বনাই দিম। লেয়াৰটো আপোনালোকে নিজৰ ইচ্ছামতে বনাব পাৰে। আকৌ গুড়া দি দিব ওপৰত। এতিয়া মই কাপোৰখন এনেদৰে দি দিম। এখন বা সৰু ঢাকনি এখন দিব পাৰে। মই প্লেট দি ভাল পাওঁ, গতিকে মই প্লেট এখন এনেদৰে দি দিম আৰু গেছৰ ফ্লেমটো অন কৰি এতিয়া মই
বেছি 10-15 মিনিটমান লাগিব হৈ গ'ল এতিয়া মই কাটি ডেকোৰেশ্যন কৰি আপোনালোকক দেখুৱাই আছোঁ কেপৰদৰে কাটিব কাটা হৈ গ'ল এতিয়া মই ডেকোৰেশ্যন কৰিম সুন্দৰ লেয়াৰ হৈছে নাৰিকল গুৰ মিঠাই আৰু তিলৰ লেয়াৰ চাহটো মই দি দিছোঁ একাপ গাখীৰ দিয়া চাহ লৈছোঁ আৰু একাপ লাল চাহ লৈছোঁ আপোনালোকে এনেদৰে বনাই খাব লাল চাহ বা গাখীৰ দিয়া চাহ যিহৰ লগতে ভাল পায় তেনেকৈ বনাই খাব আৰু মই কিন্তু গাখীৰ দিয়া চাহৰ লগত খাই খুবেই ভাল পাওঁ আৰু এনেকৈ লেয়াৰ চিষ্টেমত পিঠা বনাই খাই চাবচোন আৰু